नैजि साननि दिहुनथाइ गोनां फावथाइ मावबादा 2024 निफ्राय 2025 दिनै थुंगेबाय। बिटिसिनि नायजाब आरो फावथाइ बिफान आरो बड'लेण्डनि सिङाव थानाय मोन 8 हारिमुआरि हान्जाफोरनि जथायै बानजायनायाव थांनाय 11 डिसेम्बरनिफ्राय 30 डिसेम्बरसिम गासै 20 साननि हाबाफारिजों बड'लेण्डनि मोन 8 गुबुन गुबुन थावनियाव खुंफुंनाय दिहुनथाइ गोनां फावथाइ मावबादा 2024 निफ्राय 25 नि फोजोबनाय हाबाफारिखौ दिनै खुंफुंदों। क'क्राझारनि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव दिनै फुंबिलियाव मोनसे मेहेरगोनां हाबाफारिनि गेजेरजों खुंफुंनाय बे हाबाफारियाव बिटिसिनि सिनेमा आरो फावथाइ बिफाननि CHD फामि ब्रह्मजों लोगोसे एबसुनि लोगो हारिमु नेहाथारि बुद्दिराम बसुमतारी मोनहा आलासि महरै बाहागो लायो। फोजोबनाय हाबाफारिजों लोब्बा लाखिनानै बे हाबाफारियाव गासै मोन 8 हारिमुआरि हान्जाफोरनि मोन 8 नायजाबफोरखौ दिन्थिफुंनाय जायो। बे हाबाफारियाव बिटिसि सिनेमा आरो फावथाइ बिफाननि CHD फामे ब्रह्मजों लोगोसे लोरगि थियेटार ग्रुपनि गाहाय नेहाथारि सन्जीब कुमार ब्रह्मआ गोबां गोनां बाथ्राफोरखौ बुंथिदों। यंगस्टार्सৰ পাৰ্টিচিপেণ্টছটোৱে বেছি এতিয়া মানে যিমান পাৰ্টিচিপেণ্টছ আছে আমাৰ মানে মোৰ দেন 60% পাৰ্টিচিপেণ্টছ আৰ নিউ মানে তেওঁলোকে নতুনকৈ ৱৰ্কশ্বপত পাৰ্টিচিপেট কৰিছে। আমাৰ যোনে মানে থিয়েটাৰ গ্ৰুপছ আছে তেওঁলোকৰ লিডাৰ্ছবিলাকে তেওঁলোকৰ যোনটো ডাইৰেক্টৰ্ছ আছে তেওঁলোকক শিকাইছে ধুনীয়াকৈ আৰু 20 দিনীয়া সেই ট্ৰেইনিঙৰ পিছত আজি মানে প্ৰত্যেকটা গ্ৰুপে এটা প্ৰডাকশ্যন আমাৰ ইয়াত শ্ব'কেছ কৰি আছে এণ্ড অল আৰ ৱেলকাম টু উইটনেছ ইট। কাৰণ আজি ৰাতিপুৱা 10:30 পৰাই আমাৰ সেই কালমিনেশ্যন প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল আৰু প্ৰত্যেকটা থিয়েটাৰটো 8টা নাম্বাৰ অফ থিয়েটাৰ্ছ আমাৰ ইয়াত শ্ব'কেছ হ'ব টিল ইভিনিং টিল লেট নাইট। চ' ইউ কেন 20 দিনীয়া যোনটো আমাৰ ৱৰ্কশ্বপ এণ্ড প্ৰডাকশ্যন অৰিয়েণ্টেড আছিলে সেইটো আমাৰ কালমিনেশ্যন হয় এণ্ড হয় আজি আমাৰ বিভিন্ন ডিষ্ট্ৰিক্ট আমাৰ যিমানটা বিটিআৰৰ ডিষ্ট্ৰিক্ট আছে আৰু লগতে আমাৰ নিউলি এডেড এৰিয়া অফ বিটিআৰ গহপুৰৰ পৰাও আমাৰ পাৰ্টিচিপেণ্টছ আছে। চ' টোটেল নাম্বাৰ অফ থিয়েটাৰ আমাৰ প্ৰডাকশ্যন হৈছে এইবাৰ 8 নাম্বাৰছ। চ' ইটছ এ ভেৰি গুড ষ্টেপ কাৰণ লাষ্ট ইয়েৰ আমি 6টাহে আমি পাৰিছিলোঁ 7 আৰু পাৰিছিলোঁ এইবাৰ কিন্তু আমি 8টাত মানে ছাকচেছ হ'ল মানে প্ৰডাকশ্যন কৰিবলৈ কাৰণে। চ' আণ্ডাৰ দ্য গাইডেঞ্চ অফ আৰ এবল্ড লিডাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰ আমি সেই কামটো আগবঢ়াব পাৰিছোঁ। নহ'লে আমাৰ ডিপাৰ্টমেণ্টটো এনেকুৱা হৈ আছে এতিয়া কি আমাৰ এজনো কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ্ছে নাই কোনো এটা জিলাত। তথাপিও আমি মানে হাৰ মানি যোৱা নাই আমি সেইটো ভালকৈ আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু যোনটো গেপ আছে আমাৰ পাৰ্টিচিপেণ্টছবিলাকে সেই গেপটো ফিল আপ কৰি আছে এণ্ড উই আৰ ভেৰি হেপী বিকজ অফ দেয়াৰ কোঅপাৰেশ্যন এণ্ড দেয়াৰ মটিভেশ্যন। চ' উই লুক ফৰৱাৰ্ড টু মোৰ পাৰ্টিচিপেশ্যন অফ দ্য য়াংষ্টাৰ্ছ ইন দ্য কামিং ইয়াৰ্ছ আৰু সেই এটা কাম আমাৰ বহুত ভাল SOPD ফাণ্ডৰ পৰা অকণমান এমাউণ্ট ফাণ্ড এলট হ'লেও আমাৰ সেইটো বহুত ভালকৈ হৈ আছে সেইটো মই ছাকচেছ বুলি ভাবি লৈছোঁ। পাৰ্টিচিপেণ্ট কেনেকৈ বহুত সন্তুষ্ট যিখিনি চাব দিয়ে ছাপৰ্ট কৰি যিমান ছাপৰ্ট লাগে কালচাৰ ফিল্ডত আগবাঢ়িবৰ কাৰণে কোনোবা কালচাৰ গ্ৰুপে যদি থিয়েটাৰ গ্ৰুপে যদি কিবা ৰাস্তা লাগে মই আৰামছে দেখুৱাব পাৰে হেল্প কৰি যাব পাৰে আমি সেইখিনি কলাবৰেট কৰি বা আমি নিজে নিজৰ মাজত সমিল মিলেৰে আগবাঢ়ি যাব লাগিব। আমাৰ বিটিআৰ অঞ্চলত কোন যদি আমি ডেভেলপ কৰি যাব লাগে তেতিয়াহ'লে আমি সকলোৱে মিলি কাম কৰি যাব লাগিব সেইটোৱে আৰু ভৱিষ্যতেও যাতে বেছি ভালকৈ কৰিব পাৰি। লগতে বিচাৰোঁ আমি নেশ্যনেল স্কুল অফ ড্ৰামাৰ ফালৰ পৰা যদি আমি ৰেচিডেঞ্চিয়েল থিয়েটাৰ ৱৰ্কশ্বপ ডাঙৰকৈ আনিব এইটোৰ কাৰণে অলপ প্ৰচেষ্টা চলি আছে আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ তৰফৰ পৰা অলপ যেনেকৈ আমাৰ থিয়েটাৰ গ্ৰুপৰ আৰু কালচাৰ গ্ৰুপৰে কি বেনিফিট ল'ব পাৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ কালচাৰৰ ফালৰ পৰা বহুতখিনি সুবিধা আছে সেইবোৰৰ পৰা আমি এতিয়া প্ৰচেষ্টা আগবাঢ়ি এৱাৰনেছ হিচাপে লৈ আছোঁ। এইবোৰৰ সুবিধা ল'বৰ কাৰণে কি কৰিব লাগিব কালচাৰ টিম বোলে থিয়েটাৰ গ্ৰুপবোৰে এইটো আমি চেষ্টা কৰি আছোঁ। বাৰে আৰু ধন্যবাদ দিম যিটো এইটো থিয়েটাৰ ৱৰ্কশ্বপটো অৰ্গেনাইজ কৰাৰ কাৰণে আৰু আমি বুজিব লাগিব আমাৰ পেৰেণ্টছসকলেও বুজিব লাগিব আৰু যিসকল আমাৰ শিক্ষিত গণ্যমান্য ব্যক্তিসকল আৰু লগতে যুৱ চামক আগবাঢ়ি আহিব চবসকলে অনুৰোধ জনাইছোঁ এইখিনি।